Welcome to my Facebook page, Sahib Vlogs. আজি মোৰ লগত উপস্থিত আছে বিমল বৰা। ধন্যবাদ ধন্যবাদ ধন্যবাদ। আপুনি যে গামোচা এটা লৈছিলে সেইটো মানে কোনে বনাই দিছিল আৰু কি উদ্দেশ্যত লৈছিলে কওকচোন। না যিটো গামোচা বনাইছে সেইটো বঙালী খাদ্য সভাই যিটো গামোচাখন বনাইছে সেইটো সম্পূৰ্ণ এটা সমন্বয়ৰ কাৰণেহে আমাক এক সমন্বয়ৰ এক পৰিচয় দাঙি ধৰিছে। সেই ক্ষেত্ৰত ইমান প্ৰতিক্ৰিয়া ইমান সমালোচনা হ'ব নালাগে না। এতিয়া যদি কোনোবাই সমন্বয়ৰ নামত কাৰোবাৰ ধৰক বেলেগ জাতিৰ গামোচা আছে বা আপোনালোকে যিসকলক মিয়া বুলি আখ্যা দিয়ে তেওঁলোকে যদি লুঙিখন লগাই দিয়ে সেইটো গ্ৰহণযোগ্য হ'ব নাই সেইটো গ্ৰহণযোগ্য মানে কি সেই ক্ষেত্ৰত বাঙালী সাহিত্য সেৱাই যিটো এতিয়া চাওক অসমত বহুতো জনগোষ্ঠীয়ে বাস কৰে, বহুত জনজাতিয়ে বাস কৰে। তো সেই ক্ষেত্ৰত মানে যিটো আমাৰ মাজত এটা সমন্বয় আছে অসমৰ যিটো স্বাভিমান সেইটো ক্ষেত্ৰত মানে সেইটো লৈ কিন্তু এনেকুৱা কৰিব নালাগে। তাৰ পিছতো যিহেতু বাঙালী সাহিত্য সভাই কৰিছে সেই ক্ষেত্ৰত মানে ইমান ক্ৰিটিচাইজ হ'ব নালাগে আৰু নকৰিলে হ'লে এইবিলাক। এতিয়া কথাটো হৈছে মানে আপুনি যদি কোনোবাই যদি এইটো লুঙিটো মানে লগাই দিয়ে গামোচাৰ লগত আপুনি সেইটো সমৰ্থন কৰিবনে? নাই এইটো সমৰ্থনযোগ্য নহয় বাৰু, সেইটো সমৰ্থনযোগ্য নহয়, কিন্তু সমন্বয়ৰ নামত এইবিলাক বস্তু ইমান ক্ৰিটিচাইজ হ'ব নালাগে আৰু চবেই যিটো একেলগে আছোঁ ভাতৃত্ববোধ যিটো আমাৰ মাজত আছে সেইটো ভাতৃত্ববোধ থাকিব লাগে। আপুনি ভাবেনে ইয়াক সমন্বয়ৰ নামত ভেঙুচালি হৈছে অসমীয়া গামোচাখনক ইনচাল্ট কৰা হৈছে বুলি ভাবেনে আপুনি? ইনচাল্ট কৰা মানে কি এইটো মানে বাঙালী সাহিত্য সভাই যিটো গামোচাখন দিছে সেইটো মানে ইমানো মানে কি এতিয়া দুইটা গামোচা সেইটো গামোচা হয় সেইটোতো বেলেগ বস্তু নহয় ন। সেইটো গামোচা দুটা গামোচা একেলগ কৰিছে সেইটো সমন্বয়ৰ এটা পৰিচয় দাঙি ধৰিছে, তাৰ বাহিৰতো একো কৰা আপোনাক দেখা পাইছোঁ যে সেই গামোচাখনৰ লগত আপুনি পূৰা হাঁহি ফটো উঠিছে সেইটো মানে কি মানে কি সেই হাঁহিটোৰ মানেটো কি? নহয় হাঁহিটোৰ মানে কি এতিয়া চাওক কোনোবাই যদি সম্বোধন জনায় তেতিয়া মই এজন মন্ত্ৰী হয় তো আপোনাৰ মন্ত্ৰী হ'ব পাৰোঁ, সিহঁতৰ মন্ত্ৰী হয় তো গোটেই অসমৰে মই মন্ত্ৰী হয়, সেই ক্ষেত্ৰত মোক যদি কোনোবা সম্বোধন জনাইছে মোক সন্মান জনাইছে সেইটো ক্ষেত্ৰত মোৰ হাঁহিটো আহিবই ন। এতিয়া এই গামোচাখন সৃষ্টি কৰাৰ মানে আঁৰত শিলাজিৎদেৱৰ কিবা হাত আছে বুলি ভাবে নেকি আপুনি? শিলাজিৎ এটা মানে কি মানে তাৰ ব্ৰেইনৰ কিবা এটা তাৰ চিঙা আছে বুজি পাইছে, নহ'লে আজি এতিয়া চাওক যে তাৰ যদি ব্ৰেইনৰ তাৰ যদি চিঙা নাথাকিলে হয় এবাৰ এটা MLA হৈছিলে তাৰপিছত MLAটো কিয় নিদিলোঁ মাত্ৰ এই তাৰ চিঙা মানুহক মানে ছাপোৰ্ট নকৰে ন। সেইটো আপোনালোকেহে জানিব আপোনালোকৰ চৰকাৰে কিয় তাক টিকট দিয়া নাই বা এইবিলাকে কাৰণে এইবিলাক চিক্ৰেট বস্তু সেইবিলাক মই ৰাজহুৱা কৰিব নাপায় ন। যিহেতু দলৰ কথা আছে না, দলীয় যিটো নীতি শৃংখলা আছে সেইটোতো আমাৰ ভিতৰত ৰাখিব লাগিব না। আপোনাক এই গামোচাটো কোনে এই গামোচাৰ জৰিয়তে আপোনাক সম্বোধন জনাইছিল? অসমৰ যিটো মানে অসমৰ এটা কথা চাওক অসমত বঙালী অসমীয়া আমি চবেই অসমীয়া হয় ন, তাৰপিছত এটা বঙালী সিহঁতৰ এটা জাতি থাকে যিহেতু নিজস্ব জাতিত্ব পৰিচয় থাকিব পাৰে, কিন্তু সেই ক্ষেত্ৰত আমি চবেই যিটো ভাতৃত্ববোধেৰে যিটো আমি চলি আছোঁ বা আমি থাকি আছোঁ সেইটো এটা ভাতৃত্ববোধেৰে এইটো সিহঁতৰ মানে কি এটা দুটা বস্তু একেলগ কৰি দি দিছে এটা ভাতৃত্ববোধৰ পৰিচয় দিছে, সেই ক্ষেত্ৰত ইমান সমালোচনা নালাগে ন। এতিয়া মই আপোনাক এটা কথা ক'ম যে যদি অসমত আমি যিমান মানুহ আছোঁ বা যিমান ব্যক্তি আছোঁ চব যদি অসমীয়াই হওক তেনেহ'লে বঙালী গামোচাখন অসমীয়া গামোচাৰ লগত জুৰি দিয়াৰ কি প্ৰাসংগিকতা আছে? সেই ক্ষেত্ৰত প্ৰাসংগিকতা মানে কি সিহঁতৰ বঙালী সাহিত্য হয় এটা সংগঠন হয়, কিন্তু সিহঁতৰ মানে মাজে কিছুমান এটা কথা আকৌ এটা 10টা মানুহৰ ভিতৰত কি 10টাই ভাল থাকিব নেকি, 10টা তাৰ কি ঠিকে থাকিব নেকি? কাৰোবাৰ 2টা 3টা বা তাৰবিলাকতো নষ্ট হ'ব পাৰে না। এই নষ্টবিলাকে এনেকুৱা কৰিছে মানে আমাক চবেই কৰা নাই আৰু সেইকেইটাৰ কাৰণে আমাৰ বাঙালী সাহিত্য সভা যিটো আছে সেইটো আজি বদনাম হৈ আছে।